Hello everyone, good morning. Welcome back to my JB vlog. আৰু আপোনালোক সকলোলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা যাচিলোঁ আৰু এই বছৰটো যাতে আপোনালোকৰ ভালে কুশলে যায় আৰু আপোনালোকৰ বিচৰা ধৰণে সফল হয়। নতুন বছৰ বুলিলে সবে খানা হোৱা পিকনিক যোৱা এইবোৰে ভাবে। আজি হল জানুৱাৰী 1 তাৰিখ আৰু আমিও আজি এটা ঠাইত যাম বুলি ভাবিছোঁ, কিন্তু পিকনিক বুলি নহয়, বছৰটো যাতে ভালে ভালে যায় তাৰ বাবে আমি এটা ঠাইত যাম আৰু তাতে খানাও খাম বাৰু। ক'ত যাম এতিয়া কৈ নিদিওঁ, ভিডিঅ'টো শেষলৈকে চাব লাগিব, তেতিয়া গম পাব আমি ক'ত গৈছোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। তাত নিবৰ বাবে এতিয়া মই দুটামান পিঠা বনাই লৈছোঁ ধুনীয়াকৈ, আৰু এইফালে চাহ লৈছোঁ, কণী লৈছোঁ, এনেকৈ কিবা কিবি লৈছোঁ আৰু তাত খাবৰ বাবে। ফাইনেলি মই ওলাই মেলি ৰেডি, বেছি ষ্টাইল কৰি থকা নাই, অকণমান কিবা কিবি মুখখনত লগাইছোঁ, অকণমান লিপষ্টিক লগাইছোঁ। আৰু এইফালে মাও ৰেডি, আমি দুয়োজনীয়ে যাম। আৰু আমি মামাহঁতৰ লগত যাম, যিহেতু সিহঁতে সেইফালৰ পৰা আহি আছে আৰু আমি এটা ঠাইত ৰৈ আছোঁ সিহঁতৰ বাবে। বহুত টাইম ৰ'লোঁ, আমনি লাগি গ'ল ৰৈ ৰৈ। মামাহঁত আহি পালে আৰু আমি সিহঁতৰ লগত আহিলোঁ আৰু মেইন ঠাইখিনি পালোঁ, আমি য'ত আহিছিলোঁ মানে। তো সেইখিনি ঠাই পালোঁ, কিন্তু আহোঁ থাকোঁতে ভিডিঅ' কৰা নহ'ল, মোৰ গা একদমেই বেয়া হৈ গৈছিল। মই গাড়ীত আহিলে বমি কৰোঁ, তাতে মই আহোঁতে ৰাতিপুৱা ভাত খাই আহিছিলোঁ, সেইবাবে আৰু বেছি অৱস্থা বেয়া হৈ গৈছে। গম পাইছে চাগে কি হৈছে। এতিয়া আপোনালোকে ধৰিব পাৰিছে চাগে আমি ক'ত আহিছোঁ। হয়, আমি আহিছোঁ হাজো পুৱামক্কাত। 1 তাৰিখ বুলি আৰু ইয়াতকৈ বেহতাৰ ঠাই বেলেগ হ'বই নোৱাৰে। তো সেইবাবে আমি ইয়াতে আহিলোঁ আৰু আমি ইয়াতে দোৱাটো কৰি তলত খানাও খাম। আৰু মোৰ অৱস্থা চাওকচোন, যেন তেন দোৱাটো কৰিছোঁ আৰু ইয়াতে অকণমান ৰেষ্ট লৈছোঁ। অৱস্থা বহুতেই বেয়া হৈ গৈছে গাইজ। আৰু এতিয়া আমি তলৰ ফালে নামি যাম, গাড়ীৰে যাম, খোজকাঢ়ি নাযাওঁ। আৰু নাজাৰাটো চাওকচোন, ইমান ধুনীয়া ইয়াৰ পৰা চাবৰ বাবে। অকণমান মানুহ বেছি হোৱাৰ বাবে ভালদৰে দেখাব নোৱাৰিলোঁ। এতিয়া অলপ দূৰ আহি এনেকৈ ফচি গ'লোঁ, পুৰা দীঘলীয়া যাম। আৰু আমি গাড়ীৰ ভিতৰত বহিনো কি কৰিম, অকণমান ওলাই কিনে নাজাৰাই চাইছোঁ। বহুত ধুনীয়া চাবৰ বাবে ইয়াৰ পৰা। এনেকৈ বহুত দেৰি মূৰত আমি খানা খোৱা ঠাইখিনি আহি পালোঁ আৰু চবে হাতে কামে লাগি গৈছে। ইতিমধ্যে বহুতখিনি দেৰিয়ে হৈছে আৰু এইফালে জুই দি আছে ভাত বনাবৰ বাবে, আৰু মই বস্তুবোৰ নমাই আছোঁ। আৰু মৌ চাহ পিঠা চিঠা এনেকৈ বনাই মেলি ময়ো লৈ আহিছিলোঁ, আৰু সিহঁতেও কিবা কিবি এনেকৈ বনাই মেলি লৈ আহিছিলে, আৰু আমি সেইখিনি প্ৰথমতে খাই ল'লোঁ। খোৱা লোৱা কৰি এতিয়া আমি অকণমান দোকানৰ ফালে আহিছোঁ। কিছুমান সৰু সৰু বস্তু ওলাইছে, দেখি ভাল লাগিছে। কিছুমান বস্তু ল'লোঁ বাৰু মই। আৰু এতিয়া আমি অকণমান ফুৰিব ওলাই আহিছোঁ। আনকালে আমি এখন বেলেগ ফিল্ডত খানা খাওঁ, আৰু এইবাৰ এইখন ফিল্ডত খানা খাইছোঁ, সেইবাবে অকণমান ঠাইখিনি চাব আহিছোঁ। আৰু ইয়াকতো চিনি পাই, মোৰ ভিডিঅ'ত দেখিয়ে থাকে, আৰু সেইজনী বৌ হয়, নতুনকৈ যে বিয়া গৈছিল। আৰু ইফালে আমাৰ খানা আয়োজন চলি আছে, পূৰা ৰন্ধা বঢ়াত ব্যস্ত গোটেইকেইটা। খোৱা লোৱা হ'ল, এতিয়া আমি যাব লৈছোঁ। খোৱা লোৱা ভিডিঅ'খিনি কৰিবই নহ'ল, ফোনটোত গান বাজি আছিল, গাড়ীত গান লগাই আছিল, সেইবাবে মই ভিডিঅ' কৰিব নোৱাৰিলোঁ। আৰু এতিয়া আমি বেলেগ এটা ঠাইত যাই আছোঁ, মানে জাগা চাবৰ বাবে। অকণমান হাজোত চাবলগীয়া ঠাই আছেতো, সেইবাবে সেইবিলাক চাব যাই আছোঁ। বেলেগ নাচাওঁ, পুখুৰীটো চাব যাম, পুখুৰীটোত যে মাছ থাকে সেইবোৰ চাব যাম। আহি পালোঁ আমি পুখুৰীটোৰ ঠাইখিনি, আৰু সেইজনী মামী, সেইজনী মা, আৰু এইজনী মই। মোৰ হালত বেয়া। এইটো পুখুৰীত বহুতো কাছ আৰু মাছ থাকে। আজি বা ভাগ্যত আছেনে নাই, দেখা পাওঁনে নাপাওঁ কোনো ঠিক নাই। কেতিয়াবা নাহেও ওচৰলৈ, কেতিয়াবা আহে। আজি বা ভাগ্যত আছে নাই আমাৰ, আহকচোন চাওঁ। সৰুটো কাছ দেখিব পাৰিছে চাগে, বহুত কেইটা কাছ আছিল, আৰু ইয়াতে মাছো আছিল বহুত। কিন্তু যোৱাবাৰ ইয়াতে কিবা বেমাৰত নে কিহত জানো মাছবোৰ গোটেইবোৰ মৰিয়ে থাকিল। হয়তো কিছুমান আছে, কিন্তু দেখা নাপায়। কিন্তু কাছ বহুত আছে, আৰু কাছ বহুত ডাঙৰ ডাঙৰ কাছ আছে, দেখিয়ে ভাল লাগিছে। মাছো বহুত ডাঙৰ ডাঙৰেই আছিল, কিন্তু এতিয়া হয়তো বেমাৰত মৰি গ'লতো, তো সৰু সৰু মাছ কিছুমান আছে, সেইবাবে কাষলৈ নাহে। পুখুৰীটোৰ কাষত এখন পাৰ্কো আছে, আৰু ইয়াতে আমি অকণমান ফটো চটো উঠিলোঁ। ইফালে মামী উঠি আছে, ল'ৰাই উঠাই দি আছে। মোৰ হ'ল ফটো উঠা, সেইবাবে মই অকণমান নাজাৰাটো দেখাই দিছোঁ। ঠিক পাৰ্ক নহয়, পুখুৰীটো চাবৰ বাবে এখন ভালকৈ ঠাই অকণমান বনাই দিছে, আৰু পুখুৰীটো ঘূৰিবৰ বাবে চাই কিনে।
এতিয়া আমি হাজোৰ ফেমাছ হোটেল এখনত সোমাইছোঁ য'ত চাহকাপৰে ফেমাছ আৰু বাকীটো আছে ফেমাছ খোৱা নাই বাৰু আমি তাতে খায়ে আহিছোঁ যিহেতু কিন্তু চাহকাপ খাবৰ বাবে সোমাইছোঁ ইমানে মানুহ আচৰিত হৈ গ'লো মানে বহিব ঠাইটো নাই থিয় হ'বৰো ঠাই নাই এনেকুৱা হৈ গৈছে তাৰমানে আজি ইমান মানুহ আহিছে নে সদায় এনেকুৱা হয় নাজানো আৰু আগতে এদিন আহিছিলোঁ বাৰু ইমানো নাছিল ঘৰলৈ বুলি অকণমান মিঠাই লৈ আহিলোঁ বাৰু দামো বহুত কিন্তু মিঠাইকেইটাৰ থিয় হৈ হ'লেও চাহকাপ খালোঁ দিয়ক টেষ্টিয়ে হয় চাহকাপ খাবলৈ বহুতে ৰাতি হ'ল আৰু এতিয়া ইহঁতে আমাক ঘৰত থৈ ইহঁতে আকৌ উভতি যাব তো আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ নেক্সট এটা ভিডিঅ'ত লগ পাম বাই